নমস্কাৰ। পাঠ কৰিবলৈ আগবাঢ়িছোঁ শ্ৰদ্ধাৰ জোনমণি নৰহ ভূঞা বাইদেউৰ কথাৰে। অ' পিতাই, কতেনো আছাকৈ মোৰ বুকুৰ আপোন মোৰ পিতাই? কতবাৰ মাতিলোঁ, কতবাৰ কান্দিলোঁ, উভতিও নাহিলা, উলটিও নাচালা। ইমান মোহত আবদ্ধ হলানে সেই অজানা পৃথিৱীখনৰ প্ৰতি, যে আমাক পাহৰি এখন নতুন ঘৰ সাজিলা, য'ত আমিবিহীন তুমি অকলেই মিলিলা সৰগৰ লগত। মনত নপৰেনে পিতাই তোমাৰ সেই তাহানিতে কোৱা কথা আৰু প্ৰতিশ্ৰুতিবোৰলৈ, য'ত আমাক মানুহ কৰাৰ আৰু এখন মৰমৰ ঘৰ বন্ধাৰ সপোন দেখিছিলা আইৰ সৈতে মিলি? চোৱা পিতাই, এতিয়া আমি ডাঙৰ হ'লোঁ। তুমি বুকু ফিন্দাই গৌৰৱ কৰিব পৰাকৈ একোজন পৰিপূৰ্ণ মানুহ হ'লোঁ। অথচ তুমিয়ে নাই আমাক কোনো দিহা পৰামৰ্শ দিবলৈ। তুমিবিহীন এই জীৱন বৰ কষ্টকৰ পিতাই। অ' পিতাই, আইৰ উকা কপাল আৰু হেতা পৰা মুখ মোৰ আৰু সহ্য নহয়। কি কৰোঁ কি নকৰোঁ বুলি আইক সাৱটি ধৰি কন্দাৰ বাহিৰে মই যে একেবাৰেই নিৰুপায়। তোমাৰ জানো মন নাছিল নাতি নাতিনীক পিঠিত উঠাই ঘোঁৰা সদৃশ হোৱাৰ কামনা? তুমি দেখোন একোৱেই নাপালা পিতাই। ঘৰ সংসাৰৰ লেঠা মাৰোঁতে মাৰোঁতে অৱশ হৈ নিজকে হেৰুৱাই পেলালা। জানানে পিতাই, আজিও তোমাৰ অনুপস্থিতিয়ে আমাক বৰকৈ কন্দুৱাই। তুমি য'তে আছা কুশলে থাকা, দিবা মাথো আশীৰ্বাদ সৌ নীলকৰ পৰাই। কতেনো আছাকৈ মোৰ বুকুৰ আপোন মোৰ মৰমৰ পিতাই?